নমস্কাৰ দোস্ত আমি সাধাৰণতে ৰাস্তাত বহুতো এক্সিডেণ্ট দেখি আহিছোঁ কিন্তু যদি মই আপোনালোকক সোধোঁ কেতিয়াবা আকাশত প্লেন এক্সিডেণ্ট হোৱা দেখিছে নেকি অফক'ৰ্ছ আপোনালোকৰ এনচাৰ হ'ব ন' কিন্তু দোস্ত মোৰ এনচাৰ হয় য়েছ কাৰণ আমাৰ ভাৰতত এই ঘটনা ঘটি গৈছে আৰু এতিয়া আপোনালোকৰ মনত এটা প্ৰশ্ন নিশ্চয় উঠিছে যে এই ঘটনা কেনেকৈ সম্ভৱ হ'ব পাৰে কাৰণ ইমান ডাঙৰ আকাশত দুখন প্লেনৰ মুখামুখি সংঘৰ্ষ হোৱাটো ইম্পচিবল দোস্ত এই ঘটনা হয় দিল্লীত আৰু এই ঘটনা কিয় আৰু কেনেকৈ হ'ব পাৰে আহক তাৰ বিষয়ে জানিম আজি এই ভিডিঅ'ত দৰাচল দোস্ত 1996 চনৰ 12 নৱেম্বৰৰ দিনা দিল্লী ইন্দিৰা গান্ধী এয়াৰপৰ্টৰ পৰা এখন বিমান উৰা মাৰে ডুবাইলৈ আৰু ঠিক সন্ধিয়া 6:35 আৰু সেই বিমানখনত আছিল 312 জন যাত্ৰী তাৰে 230 জন আছিল আমাৰ ভাৰতৰ ঠিক সেই সময়তে কাজাকিস্তানৰ এখন বিমান আহে দিল্লীলৈ আৰু সেইখন বিমানত কোনো যাত্ৰী নাছিল দোস্ত আমি এই দুৰ্ঘটনাৰ বিষয়ে জানো তাৰ আগে এই কথা জনা প্ৰয়োজন যে আমাৰ কি প্লেনৰ এটা নিৰ্দিষ্ট ৰাস্তা থাকে আৰু দোস্ত প্লেনখন পাইলটে কণ্ট্ৰল কৰে কিন্তু পাইলটক সকলো নিৰ্দেশ দিয়ে এটিসি यानी এয়াৰ ট্ৰেফিক কণ্ট্ৰল আৰু ঠিক সেইদিনা এটিসিত আছিল বিকে দত্ত আৰু যেতিয়া ডুবাইৰ বিমানখন 14,000 ফিট ওপৰ পাইগৈ আনফালে কাজাকিস্তানৰ বিমানখন আছিল 15,000 ফিট ওপৰত আৰু সেই সময়ত এয়াৰ ট্ৰেফিক কণ্ট্ৰলত থকা ভিকে দত্তই দুইজন পাইলটকে নিৰ্দেশ দিয়ে যে এখন বিমান 1000 ফিট তললৈ ল'বলৈ আৰু আনখন বিমান 1000 ফিট ওপৰলৈ ল'বলৈ আৰু এই নিৰ্দেশ ডুবাইৰ পাইলটজনে সম্পূৰ্ণৰূপে পালন কৰে কিন্তু কাজাকিস্তানৰ বিমানৰ যিজন পাইলট আছিল সেইজনে তাৰ ঠিক ওলোটা কৰে আৰু 1000 ফিট তললৈ লৈ লয় যেতিয়া দুইখন বিমান মুখামুখি হয় আৰু এখনে আনখনক খুন্দা মাৰে আৰু এটা ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হয় দোস্ত দুইখন বিমান খুন্দা মৰাৰ লগে লগে একুৰা জুইৰ সৃষ্টি হয় আৰু দিল্লীৰ পৰা ঠিক 100 কিলোমিটাৰ দূৰত আছিল চৰখী দাদ্ৰি নামৰ এখন গাঁও আৰু সেইখন গাঁৱত দুইখন বিমান আহি পৰে যেতিয়া এই ঘটনাৰ বিষয়ে এয়াৰ ট্ৰেফিক কণ্ট্ৰলে জানিবলৈ পায় আৰু লগে লগে এটা ৰেস্কিউ টিম ঘটনাস্থলী পায়গৈ কিন্তু দুৰ্ভাগ্য এজনো যাত্ৰীক বচাবলৈ সক্ষম নহয় দোস্ত जब रोशनी पड़ी तो क्या दिखाई देता है कि हमसे 2 हाथ आगे कम से कम 6 से 7 लाशें पड़ी हुई हैं और उनमें से 2-3 लाशों के सर ही नहीं है, किसी के हाथ नहीं है, किसी के पैर नहीं है। तो बस मतलब इससे ज़्यादा तो देखा भी नहीं गया। और लेकिन जैसे ही वो रोशनी पड़ी और ये मंजर दिखाई दिया तो एक साथ पूरी बदन में सिहरन और एक सिर्फ मैं नहीं जितने भी थे सभी का रिएक्शन एक ही तरह का था और सब पीछे की तरफ भागे। इत्तेफाक से पीछे भी कुछ लाशें पड़ी हुई थी जिसके ऊपर से होकर हम लोग गुजरे। जहाँ देखो खेत में, वो सारे खेत थे, वहीं पे कुछ न कुछ लाशें, कई ऐसी लाशें जो प्लेन में सीट पे बैठते हैं, सीट बेल्ट लगाकर, चूंकि हवा में प्लेन था सीट बेल्ट सबने लगा रखा था, सीट बेल्ट के साथ बॉडी। और चूंकि सऊदी एयरलाइंस में आग लग गई थी तो इसलिए ज़्यादातर बॉडी एकदम जो थी वो ऐसा लग रहा था कि मट्टी का खिलौना है। दोस्तों এই ঘটনাত দুইখন বিমানৰ পাইলট আৰু যাত্ৰী আৰু কৰ্মচাৰীৰ লগত টোটেল 350 জনৰ মৃত্যু হয় আৰু এই ঘটনাৰ বিষয়ে যেতিয়া ইনভেষ্টিগেশ্যন এজেন্সিয়ে এই ঘটনাৰ বিষয়ে ইনভেষ্টিগেশ্যন কৰে আৰু জানিবলৈ পায় যে সম্পূৰ্ণ ভুল কাজাকিস্তানৰ পাইলটজনৰ আছিল দোস্ত तो इसके बाद लेकिन हमारी जो अपनी इन्वेस्टिगेशन थी उसमें ये थी कि गलती हमारी आईटीसी की नहीं है, गलती टोटली जो है वो कजाक एयरवेज के पायलट की है। কাৰণ দোস্ত কাজাকিস্তানৰ পাইলটজনৰ ট্ৰেইনিং সম্পূৰ্ণ হোৱা নাছিল আৰু এজন পাইলটৰ অকণমান ভুলৰ কাৰণে 350 জনে প্ৰাণ হেৰুৱাবলগীয়া হয় দোস্ত এই ঘটনাৰ বিষয়ে আপোনালোকে আগতে জানিছিল নেকি কমেন্ট কৰি জনাব ভিডিঅ'ত আজিলৈ ইমানেই দোস্ত আৰু যদি ভিডিঅ'টো ভাল লাগিল এটা লাইক কমেন্ট শ্বেয়াৰ আৰু লগতে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আকৌ লগ পাম এটা নেক্সট ভিডিঅ'ত তেতিয়ালৈকে জয় হিন্দ জয় অসম দোস্ত